Hey guys, welcome to Jubin vlogs. Good morning. আৰু পুৱাই দোকানত আহি গলো আৰু এতিয়া লাহে লাহে দুপৰীয়া হ'বৰে হ'ল আৰু আজি যেহেতু ঈদ তো সকলোকে মোৰ ফালৰ পৰা পবিত্ৰ ঈদৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলো আৰু দোকানত নতুন ষ্টক আহি গৈছে এইবিলাক 4G 5G একদম ধুনীয়া দামত আহি গৈছে আৰু 6 মাহ 7 মাহ 8 মাহ এনেকুৱা ৱাৰেণ্টি থকা ফোন পৰ্যন্ত আহিছে আৰু এইবিলাক চাব পাৰা আইফোন 13 আছে একদম বক্সৰ হৈতে আৰু যেহেতু বিহু আহি আছে তো বিহু বুলি কিছুমান মানে স্পেচিয়েল অফাৰ ৰাখা যাব মানে বৰ্তমানৰ পৰা অফাৰটো চলিব আৰু লাহে লাহে যিকোনো ফোনতে খুব ধুনীয়া অফাৰ পাব আৰু ইনষ্টাগ্ৰামটো আপোনালোকে ফলো কৰি ৰাখিব জেকে মোবাইল শ্বপ বুলি আছে তাতে সব আপডেট পাই থাকিব আপোনালোকে তো আজি তামান গৰম পৰিছে পুৱাই এনেকুৱা 2 লিটাৰত ঠাণ্ডা এটা কিনিছিলো এতিয়ালৈকে খাই শেষ কৰিব পৰা নাই এইখিনি আছে শেষ কৰি দিম তো ৰবিদা তুমি থাকা মই ঈদ খাই আহো তো ৰবিদা মানে দোকানত থাকিব এতিয়া মই ঈদ খাব যাওঁ পৱনদাৰ লগত যাম এই ঠাণ্ডা হাতত তাত যাম নলবাৰীলৈকে তো পৱনদাও আহিছে মানে সৌৰাক্সৰ ঘৰতে না সৌৰাক্সৰ আছে তাক লৈ পিনে ঈদ খাব যাওঁ বাপৰে গাড়ীৰ ভিতৰত গৰম গ্লাছ চাছ মাৰা আছিল না এই গ্লাছগিলা অলপ খুলি থ'ব লাগে মানে বাহিৰত গাড়ী থ'লে একদম গেছ হৈ আছে গাড়ী তেবাৰ গ্লাছ কি খুলি ৰাখিব এই যিয়ে ধূলা আৰু তিনিআলিৰ এই মেইন চকটো মানে এইবিলাক বহল হৈ আছে তো দোকান চোকানবিলাক অলপ ভাঙা গৈছে আমাৰ ইয়াৰে বহুত স্পীডত আপডেট হৈ আছে অসমখন আজি যদি ঘৰৰ আগফালে ৰাস্তা যাই আছে কালিক লাগি ঘৰৰ পিছফালে বনাই আছে ৰাস্তা মানে ইমান আপডেট ইমান স্পীড তো পৱনদাৰ আজি মনটো বিৰাট ভাল 10 দিনৰ পিছত মোৰ মিছেছক লগ পাইছো বাবুক লগ পাইছো মাইনা চবকে তো এইপিনে মিছেছ ঈদ মুবাৰক বঢ়িয়া ঈদ মুবাৰক ইমান উৎসাহ আজি লগ পাই পিনে আৰু ঈদৰ বাবে এইবিলাক সব একদম ডেকৰেশ্যন কৰাই দিছে ৰাস্তাই গম পাই আৰু যে ইয়াতে ইছলাম ধাৰ্মিক মানুহ আছে এই ঠাইখিনিত পুৰা ঈদ চলি আছে একদম মজা আৰু এইটো হাজৰ ফৰলেন আৰু মানুহবিলাক সব মানে একদম ভিডিঅ' চিডিঅ' ৰিল চিল বনাব আহিছে গাড়ী চাৰি লৈ একদম এইবিলাক চাওক একদম বাইকৰ ৰেলী পুৰা একদম আৰু আজি ৰাস্তাত গাড়ীয়ে নাই পুৰা একদম হাইফাই গৈ আছো কোনদিনা বহুত জাম থাকে আজি জামেই নাই ৰাস্তা একদম ক্লিয়াৰ চাওক ক্লিয়াৰ হৈ আছে একদম ৰাস্তা জামেই নাই গাড়ীৰ আৰু এনেকে আমি দুটা লগ হ'লে মানে ভিডিঅ' বনাব পাহৰিয়ে যাওঁ কিবা কথা পাতাত লাগি যাওঁ বিয়েনি মেল এতিয়া নলবাৰী পাবৰে হ'লো আৰু পৱনদাৰো মানে দোকান আৰু লাহে লাহে ভাঙা আদে খাইছি ন আহিছে প্ৰায় আৰু 10 দিন মান লাগিব চাগে মানে তোক ভাঙবা দিছি না তোক ভাঙি দিব নাই সিহঁতে ভাঙি দিম বুলি কৈছে যদি সিহঁতে ভাঙে তেতিয়া ডাইৰেক্ট ঘৰটো গোটেই নষ্ট হৈ যাব জেচিবি দি ভাঙবা না যদি কাটি লোৱাৰ সুবিধা আছে আমাক কাটি ল'ব দিছে কাটি ললি নিজে কাটি ল'ম এতিয়া মই কাটি ল'ম বুলি ভাবিছো আৰু মানে জেচিবি দি ভাঙলেতো গোটেই বৰবাদ হৈ যাব গোটেই কাটি ল'ব লাগিব মানে আমাৰো এই ৰুম মেকআভাৰখন কিবা এটা গোলমাল হৈ আছে বাৰু তাৰে ওপৰত মই নেক্সট ভিডিঅ' এটা দিম পইচা দিছি না ঘৰৰ পইচা চেক দিছে কিন্তু চবেই পোৱা নাই মই পোৱা নাই আৰু কেইজনমানে পোৱা নাই আহিছে বুলি কৈছে কিন্তু মই লোৱা নাছিলো জেৰতে লোৱা নাছিলো পইচা কম দিয়াৰ কাৰণে কিন্তু চবেই লৈছে প্ৰায় এতিয়া ল'ব লগা বাধ্য ল'ব লাগিব উপায় নাই আৰু মানে ভেলুটো বহুত কম দিছি না বহুত কম দিছে বহুত কম মানে এইবিলাক বনাই দিলে কিন্তু ইমান ঠেক জেগাত এনেকুৱা ডিভাইডাৰ মাজত দিলে ভাল নহয় ন মানে ধৰক এইবিলাক জায়গা ডিভাইডাৰ ইমানেই আছে বেছি বহল হোৱা নাই কিন্তু মাজেদি খালি কি টাকা নেকিডাল দিছি আৰু দেখাত ভাল মানে ৰাস্তাটো বহল থাকিলে ডিভাইডাৰ দিয়া বেলেগ কথা কিন্তু এনেকুৱা ঠেক ৰাস্তাত ডিভাইডাৰ দিলে যতবতো আৰু এটা ভাল একচুৱেলি এক লাইনত যাই থকা গাড়ী অভাৰটেক কৰিব নোৱাৰে আৰু এখনে গাড়ী যাব পাৰে কিন্তু দোকান যাব নোৱাৰে অভাৰটেক কৰিব নোৱাৰে এক লাইনত যাই থাকিব লাগিব আৰু বজাৰ এৰিয়া নাই এইখিনি চক বাজাৰ ঠাণ্ডা সিপিনে গাছ গছনি বহুত আছে না অলপ জাগাগিলা ঠাণ্ডা ন বঢ়িয়া বহুত ঠাণ্ডা মানে কথাটো কেনেকুৱা জানেনে এই অঞ্চলটোতে ধৰক 35 ডিগ্ৰী বা 40 ডিগ্ৰী চলি থাকক যিডাল গাছ থাকিব সেই গাছডালৰ তলত ছায়াখিনি সেই ছায়াখিনিততো কেতিয়াও 35-40 ডিগ্ৰী নাথাকে তো সেই ছায়াখিনিততো কমেই থাকিব না ভাই তেনে ছায়াখিনি যে পাইছিলো ঠাণ্ডা লাগি গৈছিল মানে ধৰক মানে ছায়াখিনি পালে ঠাণ্ডা লাগি যায় আপোনাৰ মানে কেনেকুৱা অঞ্চলটোত যিমানে নাথাকক গাছ গছনি থাকিলে মানে জাগাবিলাক ঠাণ্ডা হৈ থাকে ধুনীয়া তলত দেখি ভাল গাছ চাছ বহুত আছে এতিয়া আমাৰ ইফালে ৰাস্তা ঘাটগিলা বনাই আছে না বহুত কাটি চাটি আৰু একদম উপায় নাই আৰু কি কৰিব আমাৰ ইফালেও লাহে লাহে অলপ কমি আহিল এতিয়া জাগাবিলাক ৰাস্তা ডাঙৰ হ'ল নতুন নতুন ফেক্টৰী আহি আছে হ'লেও আৰু যিমান পাৰে প্ৰকৃতিটো বচাব চেষ্টা কৰিব লাগে আৰু এনেকুৱা কাৰণ ঠাণ্ডাটো লাগিব ভাই নহ'লে মৰি যাব দেখোন গৰম তো আমি ঠাণ্ডাৰ ঘৰ আহি পালো বাৰু কিন্তু মানুহটো বা আছে না নাই কালিয়ে ফোন কৰাহি আমাক আজিতো আৰু খবৰ দিয়া নাই আমি আহিম বুলি মোক ফোন মাৰা নাই বল যাই চাও আৰু পাই গলো ঠাণ্ডাৰ ঘৰ সারে শুই আছিলে কে ইমান দেৰি একদম মানে এই নামাজ পঢ়িলো নামাজ পঢ়ি অলপ আৰাম কৰি খাবা মাতিবি না মানুহৰ খবৰে নাই ও খবৰ আছে আছে মই বোলো ফোন মাৰিছো ফোন ধৰা নাই নাই নেকি ঘৰত না না আছো কি মানুহটো দুৰ্বল চোন কিবা ভৰি চৰি খৰে আছে কালি বল খেললো একদম ক্ৰিকেট খেলে কিনে বল মাৰিছিল ডেংবা পৰা নাই আগৰ পৰা খেলা অভ্যাস আছে না আগতে আহিছিল মাজতে মানে 2-3 বছৰ মান খেলা নাছিলো এতিয়া বল খেলা সময় নাই আপোনাক কিবা বেলেগ লাগে আমাক আৰু বহিলো ধুনীয়াকে আমি গোটেইকেইটাই কথা চথা পাতি আছো ইপিনে হন্দা পৱনদা তো দাদাও আহিলে দাদা ক'ৰ পৰা কৈঠালকুছিৰ পৰা আহিছে এইপিনে মুকিব দা আৰু আজি মেইন কথাটো হ'ল ঠণ্ডাৰ নতুন কইনা অৰ্থাৎ বৰ হাতেৰে আজি খাম আৰু কিবা কিবি এইবিলাক লৈ আহিছে ফল চল আজিৰ পৰা চব শেষ ন
ৰজা শেষ বৰ্তমান ঈদো গ'ল আৰু কিবা এনেকুৱা সেই থাকে নেকি যেনে এইবাৰ বোলে কিবা 30টা নে 29টা ৰজা হৈছে কিবা আচলতে মানে এইটো চানৰ লগত কথা যিহেতু এইবাৰ আমাৰ ৰজাটো 29টাই হ'ল তথাপিতো মানে 29টা বা 30টাই হয় টোটেল ৰজা যদি চানটো আজি ওলাল হয় তেতিয়া 30টা ৰজা হ'ল হয় তেতিয়া 30টা হৈ গ'ল নৰ্মেলি 30টাই আৰু ধৰিব পাৰি 30টা পৰা 30টা পৰা আৰু কেতিয়াবা কমি যায় এইটো নহয় মানে কেতিয়াবা হয় কোনো এইটো কিবা আৰবীৰ সেই লগত কিবা মিল থাকে নেকি এইটো কোনো কথা নাই তেখেতসকলৰো আৰবতো মানে কেতিয়াবা 29টা হয় আৰবতো 29টা হৈছে আৰবতো 29টা হৈ গৈছে মানে এনেকুৱাই আৰু অলদত চবতে এটাই হয় মানে যে এনেকুৱা নহয় যে আমাৰ ভাৰতবৰ্ষত কেতিয়াবা মানে 29টা হৈ যায় অলদতো কেতিয়াবা হয়তো কেতিয়াবা আমাৰ 30টা হৈ যায় তেওঁলোকৰো 29টা হৈ যাব পাৰে তো ঈদ মানে এইবিলাকে আৰু ঠাণ্ডা খোৱা লোৱা না কি আৰম্ভণি আৰু সিঘৰে ঘৰত যাই খাব সেয়াই আৰু ঈদ তো ধুনীয়াকে ফল মূল দিলে আৰু এই খেজুৰটো মেইন না খেজুৰটো মেইন খেজুৰ থাকিবই লাগিব খেজুৰে মেইন আৰু এনেকে ইমান যোগাৰ আহি আছে মানে এই প্লেটখন আমাৰ দুটা মানুহৰ কাৰণে কাফি কিন্তু হ'লেও এখনত ইমান আইটেম দিছে ঠাণ্ডা ৰাতি ভাত খাব নোৱাৰিম আজি খাম বুলি আইছা না ঘৰ খাম বুলি এতিয়াৰ একো নালগে আৰু এই যথেষ্ট হ'ব বাকী এখানি চাচোন কিমান খাদ্য বাপৰে ইমানটো নাখাওঁ ভাই এটা বা দুটা বস্তুৱে খাব লাগিব আৰু মই চিনাকি এটা আপোনালোকক কৰাই দিয়া নাই ইপিনে ধন্দাৰ দুজন ভাই ককাই আছে তো চাব পাৰে ইপিনে মুকিব দা আৰু ইপিনে ৰেকিব দা তো ইয়াত দুজন আৰু সৰু না তোমাতকে না ডাঙৰ নাই ময়ে সৰু তুমি সৰু চবতকে দাদা একদম সৰু হয় ইপিনে মাজু ন আপুনি মাজু চাগে মাজু আৰু ইয়াত ডাঙৰ বঢ়িয়া তো এনেকে এইবাৰ আহি গ'ল আমাৰ পোলাও আইটেম তো বৈ বনাইছি না আপুনি বনাইছি ঠিকে আছে এই নাই ধন্দাৰ হাইটো চালিয়ে গম পাই মই যি বনাইছে দিছি না তো এনেকে ধন্দাৰ ঘৰত মানুহ আহি আছে এটাৰ পৰা এটা ইপিনে ইহঁত আহিল ইহঁত নলবাৰীলে হয় তো দাদাক ভায়াক ইহঁতো ঈদ খাব আহিল আৰু এটা ডাইলগে আছে নহয় যে এতিয়া আমি খাম আপোনালোকে চাওক কিন্তু দেখাই থকা আৰু টাইম নাই খাওঁতে টাইম লাগিব দেখাই নাথাকো আৰু এয়াই আৰু পোলাওটো মেইন ঈদত পোলাওটো লাগিবই আৰু ধন্দাই একদম পুৰা ফ্ৰেছ বনাই দিছে বনাই ৰখা নাছিলে আমি আহোঁতে এইমাত্ৰ যাব খুজিলোঁ কৈছে যে যাব নালাগে পোলাও খাইহে যা তো পোলাও আৰু ইপিনে মাংস তো খাওঁ এতিয়া তো এতিয়া খুব ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল আৰু ইছলাম ধৰ্মৰ আৰু এটা খুব ধুনীয়া পৰিৱেশ আছে মানে জিকিৰৰ যিটো মজা খুব কম জানে কিন্তু এই জিকিৰৰ যিটো মজা প্ৰায়ভাগে জানেও তো সেই এফাকিৰ মজা লওঁ না কি তো মুকিব দাই মানে খুব ধুনীয়া জিকিৰ গায় বহুত পুৰণা এইটো হাৰমনিয়াম আগৰ পৰাই মানে গায় বহুত প্ৰগ্ৰেম কৰিছেও আগতে মুকিব দাই তো এফাকি গাই দিওঁ আমি মজাটো লওঁ না কি দিয়া গাৱা এনেকে শেষ হৈ গ'ল ঈদৰ ভিডিঅ' এইটোৱে আছিল মানে ঈদ খাব আহিলোঁ ধন্দাহঁতৰ ঘৰত সঁচাকৈ বহুত বেছি ভাল লাগিল তো গোটেই ফেমিলিটোৰ মানে এনেকুৱা এটা মৰম পালোঁ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু মই আজি ফাৰ্ষ্ট টাইম নহয় মই আজি ছেকেণ্ড টাইম ঈদ খাব আহিলোঁ বিয়াত আহিলোঁ ঈদ খাব আহিলোঁ এনেই আহিলোঁ কিমানবাৰ আহিলোঁ ধন্দাহঁতৰ ঘৰত পাত্তা নাই তো সঁচাকৈ বহুত বেছি ভাল লাগিল এনেকৈ ঈদ গ'ল আৰু এইটো গোটেই ফেমিলি তো ফেমিলি লাহে লাহে ডাঙৰ হৈ যাই আছে ধন্দাই বিয়া পাতিলে কালিকলৈকে আৰু সন্তান আহিব আহি থাকিব না দিয়া বঢ়িয়া তো এইটোৱে আৰু ধন্দাৰ ফেমিলি আৰু ইয়াত বাবু মাইনা দিয়া বঢ়িয়া সমূহ অসমবাসী ৰাইজকে মানে জুবিনৰ চেনেলৰ জৰিয়তে মই পুনৰবাৰ ঈদ মুবাৰকে জনাইছোঁ মানে আৰু সকলোৰে ভাল হওক ঈদৰ শুভেচ্ছা থাকিল সকলোকে